হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছে চাগে? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি আহিছোঁ তিতাবৰত থকা ঠেঙাল মিউজিয়ামলৈ। এতিয়া টিকেট লৈ এতিয়া আমি এনেকৈ ভিতৰলৈ সোমালোঁ। মই ইয়ালৈ আগতেও আহিছোঁ, কিন্তু এইবাৰ বেছি ধুনীয়া দেখিলোঁ পৰিৱেশটো। আৰু ইয়াত আজি আহিছোঁ আমি বিশেষকৈ হৰৰ হাউচটো চাম বুলি। হৰৰ হাউচ লয় মই কিন্তু মাজত, তুমি আগত। আজি নাজানো আৰু কি নাজানো দেই, কি হ'ব আমি বাছি আহিম নে নাহিম। আমি হৰৰ হাউচ গৈ আছো, মই মাজত, তহঁতি পিছত। আৰু আমাৰ সেইফালে তই লাষ্টত মানে তোৰ লাষ্টত তুমি নোযোৱা? বৰষুণ দিয়ক, বৰষুণ হৰৰ হাউচৰ পৰা উভতি আহিলে বৰষুণ পাম। ভয়ে ভয়ে আমি এয়া এখোজ দুখোজকৈ আগবাঢ়িছোঁ। আৰু এয়া হৰৰ হাউচ, নাজানো আৰু কি হয়, জানো হেৰা তুমি নোযোৱা? ইয়াতে ভিতৰত ভিডিঅ' কৰিব পাৰি নাই? পাৰি ন? এইফালে দিয়া হৰৰ হাউচ, পাৰ হেড 80 ৰুপিজ। ব'লক তেন্তে সোমাওঁ, যি হয় হ'ব আৰু আজি। মোক ফ্লেছটো অন কৰি দিয়া। সোমাই মোৰ টিকলাই ভয় খাই সি ওলাই আহিলে, কিন্তু আমি যিহেতুকে টিকেট চিকেট কাটিলোঁ, যাম বুলি আহিছোঁৱে, সেয়ে আমি সোমালোঁ আৰু। হ'ব আহি থাকক। এইটো আচলটোৱে ওলোৱা নাই, এইটোকে ওলোৱা নাই। মই কৈছো Be careful, be careful, be careful. এইটো গৰিলা এটা আছে। বল কৃষ্ণ, ও মাই গড। মই ধৰি আছো। গৈ আছো আৰু কি আছে? লাইফত এনেদৰে ভয় খোৱা নাছিলোঁ, আজি যিদৰে আমি ভয় খালোঁ। আৰু ফাইনেলি আমি আজি মৃত্যুমুখৰ পৰা বাচি অহা যেন লাগিল। এতিয়া চাওকচোন, এটা কি ধুনীয়া বাহিৰত আহিয়ে সুন্দৰ পৰিৱেশ পাইছোঁ। এইখিনি আছিল মোৰ আজি ঠেঙালৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্ট। আৰু ছেকেণ্ড পাৰ্টটো মই আকৌ আপোনালোকক দেখুৱাম, তাত কি কি দেখিলোঁ, কি কি কৰিলোঁ। আৰু আমি আৰু এঠাইলৈ যাম, সেইখিনিও মই আপোনালোকক দেখুৱাম। তেন্তে মোৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টোও চাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।